আজি মই কৰ্দৈটেঙা আৰু মাছৰ আঞ্জা বনাবলৈ ওলাইছোঁ। ইয়াৰ বাবে মই 2টা কৰ্দৈ এনেদৰে কাটি লৈছোঁ, আলু এটা কাটি লৈছোঁ। এতিয়া কুকাৰত 2টা চিটি আহিবলৈ দিম। ভাতকেইটা ভাজি লোৱা। এতিয়া মই ভাজি লোৱা মাছখিনি কেৰাহীটোতে বেহাৰখিনি দি দিম। হৈ গৈছে, ইয়াতে মই হালধিখিনি দি দিছোঁ। এতিয়া মই ইয়াতে কৰ্দৈ আৰু আলুখিনি মোহাৰি থৈ দিছিলোঁ, দি দিছোঁ। কুকাৰত থকা কৰ্দৈ পানীখিনি দি দিছোঁ। গেছটো বঢ়াই দিছোঁ। মাছ কেইপিচ দি দিম। নিমখখিনি দিম, ভালদৰে ঢাকনিখন দি দিম। নিমখখিনি সদায় হাতেৰেই দিওঁ। ঢাকনিখন দি দিম। আঞ্জাখন বৰ ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া মই গেছটো অফ কৰি দিম। নমাব পৰা হৈ গৈছে। এয়া মই কৰ্দৈটেঙা আৰু মাছৰ আঞ্জাখন খাবৰ বাবে বাতি এটাত নমাই লৈছোঁ। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।